प्रथमे मोर कथा तुके कई लब विचारिछु मैं निजे बीपीएफ दलर मसलपुर जिलार सभापति आसिल आज किछुदिन आगत यूपीपीएलर नामे योगदान करिलो और यार लगते आमार आज डिपुटी चिफ प्राक्तन डिपुटी चिफ डांगरिया आपनार लगर सन्मुखत आछे एखेते उपसभापति दायित्व आछिल बीपीएफ दलर आमी सकलोए এই बीटीसी অঞ্চলৰ এটা সুস্থিৰ राजनैतिक वातावरण गढ़ार कारणे आमी यूपीपीएल दलत योगदान करार सिद्धांत ग्रहण करिछु कारण এই অঞ্চলৰ आमी जदि एকক संख्या गरिष्ठतारे जदि सरकार पातिब नोवारो और ई अंचलत सकलो जाति जनगोष्ठीक लय जदि आमी एकेलगे এই অঞ্চলৰ উন্নয়ন কথা যদি চিন্তা কৰিব নোৱাৰো তেতিয়া হলে আমাৰ ভৱিষ্যতক আমি গঢ়িব নোৱাৰিম গতিকে আমাৰ ভৱিষ্যত লক্ষ্য ৰাখি ইয়াত সকলো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আমি সকলো একত্ৰিত হৈ यूपीपीएल दल शक्तिशाली करी ইয়াত এককভাৱে संख्या गरिष्ठतार एखन सरकार पातिब लागे तेতিয়াহে आमार ही अंचलर विभिन्न समस्याসমূह आमी समाधान करिबलै सक्षम हम विभिन्न दल राजनैतिक दल जन्म होइছে और হইও থাকিব और गणतांत्रिक देशर एतो स्वाभाविक कथा किन्तु आमी राइजे हितो सिद्धांत ग्रहण करिब लागिब এই অঞ্চলৰ সঁচা অৰ্থ যদি উন্নয়ন হ'ব লাগে তেতিয়া হলে আমাৰ ভৱিষ্যতক আমিয়ে নিৰ্ধাৰণ কৰিব লাগিব আমিয়ে আমাৰ অঞ্চলক গঢ় দিব লাগিব আমিয়ে ইয়াৰ ভৱিষ্যতৰ চিন্তা কৰিব লাগিব आमी दलंग बांधिम ने रास्ता बांधिम ना स्कूल घर बांधिम ना बांध निर्माण करिम এই অঞ্চলৰ সমস্যাক আমি জানো গতিকে এইবোৰ কাম কৰাৰ কাৰণে আমাক এটা শক্তিশালী ৰাজনৈতিক দল লাগে যি দলে সকলো জাতি জনগোষ্ঠীৰ অধিকাৰক और सकलो जाति जनगोष्ठीक सन्माने जीयाई थाकार तेतो अधिकार तो दिब पारे यूपीपीएल दलर प्रमोद बड़ोर नेतृत्वत আজি এই অঞ্চলৰ এটা শান্তিৰ পৰিৱেশ ঘূৰি আহিছে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত মিলা প্ৰীতি বন্ধুত্ব এইবোৰ গঢ়ি উঠিছে और आमी यार बासिंदा हिसाबे आमी याते जीवन यापन आमी याते हयतो याते आमी मरिब लागिब यार कारणे ही अंचल आमार घरखनक अति सुंदरকৈ निर्माण करातो आमार दायित्व गतिके আজি विशाल এই অঞ্চলৰ জনতাই আজি यूपीपीएल দলৰ সমৰ্থন কৰি পেলাই আজি কৰিম বুলি আহিছে আৰু ইয়াতে নহয় সকলো আজি সকলো জিলাতে সকলো প্ৰান্ততে সদায় মানে यूपीपीएल দলৰ যোগদান কৰি আহিছে তো আমি দেখিবলৈ পাইছো আমি নিশ্চিত ভাবে কব পাৰো যে আগন্তুক দিনত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত यूपीपीएल सरकार गठन কৰিব পাৰিব হেতু নিশ্চিত মই মছলপুৰ জিলা বাক্সা জিলাৰ হিচাপে কব বিচাৰো যোৱা নিৰ্বাচনত बाक्सा जिला दखल आमी एटाहे आसन लबले सक्षम হৈছিলো बीपीएफ दले हालबारी समष्टिकहे बीपीएफ दखल करिब पारिছে आमार जिलार 11খন समष्टि आछे परिषदीय समष्टि यार ভিতৰত অকল এটাহে আসন পাবলৈ সক্ষম হৈছিল बीपीएफ दले
আজিৰ দিনত হাগ্ৰামা মহিলাৰী বিপিএফ দলৰ চৰকাৰ নাই, অসমত নাই, কেন্দ্ৰত নাই। আৰু আজি সেই মানাহ চেৰফাঙত এখেতসকল বা ইয়াত এখেতসকলৰ প্ৰতিনিধি নাই। এই গতিকে ৰাইজৰ উন্নয়ন কোনে কৰিব? চৰকাৰহে কৰিব। চৰকাৰৰ যোনে শাসনত থাকিব এওঁসকলহে কৰিব। আজি ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব বিটিচি নিৰ্বাচন। তাৰ পিছতো অসম 1 বছৰ ধৰি ইউপিপিএল আৰু বিজেপি চৰকাৰ অসমত চৰকাৰ থাকিব। 1 বছৰ হোৱা নাই কেন্দ্ৰ চৰকাৰ গঠন হোৱা। আজি দুজন ধৰি সাংসদ মানে দিল্লী লোকসভা আৰু ৰাজ্যসভাত 2জন সাংসদ ইউপিপিএল দলৰ আছে। এই গতিকে সেই দল শক্তিশালী বুলি আমি ক'ব পাৰোঁ। বিগত দিনত আপোনালোকে বাই ইলেকশ্যনত দেখিছে, লোকসভা নিৰ্বাচনত বহু ভোটৰ ব্যৱধানত লোকসভা নিৰ্বাচনত বিপিএফ দলে হাৰিব লগা হৈছিল। আমাৰ প্ৰাৰ্থী আছিলে বিপিএফ দলৰ প্ৰাক্তন ডেপুটি চিফ খাম্ফা বৰগোহাঞি ডাঙৰীয়া। আৰু তেনেকুৱা মানে বাই ইলেকশ্যন, বিধানসভাৰ বাই ইলেকশ্যনত গোসাইগাঁও, তামোলপুৰ, ভৱানীপুৰ আমি হেৰুৱাব লগা হৈছিল। সৌদিনা চিডলিত বাই ইলেকশ্যনতো হাৰি গ'ল। আৰু হাগ্ৰামাই ডাঙৰ কথা কয় যে বিপিএফ দলে পুনৰ শাসনত ঘূৰি আহিব। এতিয়া যোৱা বিধানসভাবোৰ বাই ইলেকশ্যন যোৱা যিমানটা ইলেকশ্যন গ'ল, ইয়াত এইটো প্ৰমাণ কৰিছে যে ইউপিপিএল দল শক্তিশালী দিনক দিনে বৃদ্ধি পাব ধৰিছে আৰু ৰাইজৰ সমৰ্থন বাঢ়ি আছে। এই গতিকে এই অঞ্চলৰ এটা সুস্থিৰ ৰাজনৈতিক আৰু উন্নয়নৰ কাৰণে, উন্নয়নৰ স্বাৰ্থৰ কাৰণে আমি জাতি, ধৰ্ম, ভাষাৰ কথা নাভাবি ইয়াৰ সকলো জাতি জনগোষ্ঠীৰ সন্মান মৰ্যাদা সহকাৰে সকলো ভাষা, ধৰ্ম সকলোৰে নিজৰ সংস্কৃতি সকলোৰে লৈ আমি জীয়াই আছো। অন্যান্য দল বলা আপোনাৰ হীৰা শৰণীয়া ডাঙৰীয়াৰ কথা ক'ব পাৰোঁ। আৰু সেই অঞ্চলৰ পৰা মানাহ চেৰফাঙৰ অতীত হাজং বুলি এজন আমাৰ ইয়াৰ পৰা জিকি গৈছিলে, হীৰা শৰণীয়া, নৱশৰণীয়া একেৰৰ নেতৃত্বত। এই অঞ্চলত নিৰ্বাচন আহিলে কি হ'ল? সেই বড়ো, সেই বেংগলী, সেই মুছলমান জাতিবাদৰ ৰাজনীতি, হিন্দু মুছলিমৰ ৰাজনীতি, ধৰ্মৰ ৰাজনীতি সেইবিলাক আহি পৰে। ইয়াৰ দ্বাৰা কি হ'ল? আমাৰ মাজত ভাতৃঘাতী সংঘৰ্ষ, আমাৰ মাজত মানে এজনে আন এটা জাতি জনগোষ্ঠীক চাব এই ধৰণৰ পৰিস্থিতি। ইভেন এই অঞ্চলত মুছলমান আৰু বড়োৰ মাজত গোষ্ঠীগত সংঘৰ্ষ হোৱাটো আমি সকলোৱে মনত আছে। আদিবাসী বড়োৰ মাজত গোষ্ঠী সংঘৰ্ষ হোৱা সকলোৰে মনত। ইয়াৰ দ্বাৰা আমি কি লাভ হ'ল? কি পালে ৰাইজে? আমাৰ বহুতো মানে জীৱন হেৰুৱাই গ'ল, বহুতৰে জীৱন, সা সম্পত্তি ধ্বংস হ'ল। আমাৰ মাজত এটা জাতিয়ে আন জাতিক চাব নোৱাৰা সেই ধৰণৰ এটা পৰিৱেশ। ইয়াৰ কাৰণে এইবোৰ দিন পৰিহাৰ কৰি বৰ্তমান যিটো ইউপিপিএল দলৰ প্ৰমোদ বড়োৰ নেতৃত্বত যিটো চৰকাৰ চলিছে, সেইটো দিনৰ পৰা আজি সেই অঞ্চলৰ কোনো আন্দোলন নাইবা উগ্ৰবাদ নাইবা কাৰোবাৰ দাবী ধমকি আমাৰ মাজৰ ভয় আশংকা এতিয়া নাইকিয়া হৈছে। এইবোৰ আমি চিৰযোগামী কৰিব লাগিব সদায়ৰ কাৰণে।
আমি মানুহ হিচাপে শান্তিত থাকিব বিচাৰো, উন্নয়ন বিচাৰো, ভাল শিক্ষা পাওঁ, আমাৰ ল'ৰা ছোৱালী ৰাস্তা ঘাট ভাল হওক, অনুষ্ঠান প্ৰতিষ্ঠান নিৰ্মাণ হওক, আমি তাকে আশা কৰোঁ। গতিকে মই দীঘলীয়া বক্তব্য ৰাখিব বিচৰা নাই, আমাৰ চিফ ডাঙৰীয়া আহি পাব, গতিকে মই আশা কৰিছোঁ আপোনালোকৰ আজি যোগদানে আৰু আমাক দুগুণে উৎসাহিত কৰিব, এইখিনি মই আশা ৰাখি পেলাই সকলোৰে পুনৰাই ধন্যবাদ যাচি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।